ৰমজান মাহ শেষ হ'ল, ঈদ আহি পালেহি। মোৰ ফালৰ পৰা সকলোকে ঈদৰ বহুত বহুত শুভেচ্ছা জনালোঁ এডভান্সত। হাই ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ সকলোকে মোৰ ইউটিউব চেনেল ক্ৰিয়েটিভ ব্লগছলৈ। আপোনালোকে মাজাৰ নামৰ শব্দটো শুনিছেনে? বহুতে হয়তো গম পায় মাজাৰ কি, আৰু যিসকলে গম নাপায় তেওঁলোকক মই কৈছোঁ, মাজাৰ হ'ল যিসকল মুছলমান সম্প্ৰদায়ৰ ব্যক্তি, ফকীৰ বাবা থাকে, তেওঁলোকৰ যেতিয়া মৃত্যু হয়, তেওঁলোকৰ যোনটো কবৰ, মানে তেওঁলোকৰ আত্মাবিলাক বহুত পিয়'ৰ থাকে, গতিকে তেওঁলোকৰ যোনটো কবৰ দিয়া হয় সেই ঠাইখিনি বহুত পবিত্ৰ হয়, আৰু সেই কবৰ দিয়া ঠাইখিনিক মাজাৰ বুলি কোৱা হয়। কিন্তু মুছলমান সম্প্ৰদায় হ'লেও তাতে যিকোনো ধৰ্মৰে মানুহ যাব পাৰে, সেইটো কোনো সম্প্ৰদায়ক লৈ কথা আহি নপৰে। মছজিদৰ নিচিনা সেইটো এটা সকলোৰে বাবে খোলা ঠাই, সকলোৱে যাব পাৰে। গতিকে মই আমাৰ ওচৰতে থকা কমলপুৰত থকা মাজাৰখনলৈ আজি গৈ দেখাওঁ আপোনালোকক। গতিকে ঠাইখিনিত গৈ মই আগতে 2বাৰমান গৈছোঁ, বহুত ভাল লাগে। গতিকে ব'লকচোন, মই দেখাই আছোঁ আপোনালোকক মাজাৰত কি আছে আৰু ঠাইখিনিৰ বিশেষত্ব কি, আৰু যোনখন মাজাৰ আছে তেওঁৰ সেই যোনজন ফকীৰ বাবা আছিল তেওঁৰ বিষয়ে যদি অলপ কিছু জানিব পাৰোঁ, মই গোটেইখিনি কথা দেখাই আছোঁ এই ভিডিঅ'টো, চাই থাকিব। এই দলঙৰ পৰা দেখা পায় এইখন কমলপুৰ পুলিচ ষ্টেচন। এইখন কমলপুৰ পুলিচ ষ্টেচন। কমলপুৰ পুলিচ ষ্টেচনৰ সন্মুখেদি এই ৰাস্তাটোৱেদি গুচি যাম আমি। ৰাইট চাইডে সোমাই তো গাইজ, ফাইনেলি মই খলিল বাবাৰ মাজাৰ ইয়াৰ ওচৰলৈকে আহি পাই গ'লোঁ। আজি শ্ৰমিক দিৱস আছিল, গতিকে ইয়াতে ফ্লেগ হোষ্টিং কৰিলে শ্ৰমিক দিৱস উপলক্ষে। গতিকে দূৰত দি আছে বাবে গাড়ীখন ইয়াতে পাৰ্ক কৰি দিলোঁ অলপ ছায়াত। এইটো চাওক, আপোনালোকক ইয়াৰ চাৰিওফালৰ চৌহদটো এনে এবাৰ দেখাই দিওঁ। ইয়াতে প্ৰথম এইখন গেটখন সোমাই সোঁ চাইডে ইয়াতে আশ্ৰম খলিল বাবা মাজাৰ শ্বৰীফ, আৰু যোনটো মেইনটো প্ৰেক্ষাগৃহ খলিল বাবা মাজাৰ শ্বৰীফ প্ৰেক্ষাগৃহ, আৰু তাৰ সেইটো ছাইডলৈকে তেওঁৰ কবৰটো আছে ছাইডৰ ফালে। এটা ধুনীয়া কপৌ ফুল হৈ আছে এইটো। এইফালেদি সোমাই আহিলোঁ মই বাবাৰ কবৰৰ ওচৰলৈকে। এইফালেদি সোমাব পাৰি। আগতে ইমান ভাল নাছিল, এতিয়া ধুনীয়াকৈ বনাইছে কবৰটো। এইবিলাক ঠাই ধুনীয়াকৈ চাট ঢালি দিলে, ধুনীয়া হৈ গ'ল। ইয়াতে আছে কবৰটো। বাবা দেখাই দিছোঁ। বৰ ধুনীয়াকৈ মেকুৰী পোৱালি এটা শুই আছে, বিৰাট আৰামত। আৰু এইটো বিৰাট ভাল পাইছে এইটো। বাবাৰ ওচৰত এটা সেৱা লৈ লওঁ। ওচৰতে থকা দাদাজনক লগ পালোঁ। লগ পাই এই দাদাই ক'লে তেওঁ অলপ খলিল বাবাৰ বিষয়ে জানে, গতিকে তেওঁৰ মুখেদি শুনিব বিচাৰিলোঁ দুই এষাৰ। গতিকে শুনকচোন। খলিল বাবা বুলি কওঁতে তেখেত আছিল বাংলাদেশৰ মানুহ, বাংলাদেশ কুমিল্লা জিলাৰ। তেখেতে গোটেই ভাৰতবৰ্ষখন ঘূৰি আহি লাষ্ট মমেণ্ট কমলপুৰত স্থাপিত হয়। কমলপুৰত থাকি এখেতৰ মৃত্যুবৰণ কমলপুৰতে হয়। কি বুলি কয়, ইয়াততো ধৰক যিকোনো ধৰ্মৰ মানুহে এই সেৱা কৰিব পাৰে, কোনো জাতি ভেদৰ কোনো এইটো তাৰমানে কোনো মছজিদৰ নিচিনা অনুষ্ঠান নহয়। এইটো বাবাৰ তাৰমানে যিকোনো মানুহে আহিব পাৰে, কোনো চব সময় নাই এইটো বুজিছ। দাদাজনে ক'লে যে 3টা বৃহস্পতিবাৰ ইয়াত যদি আপুনি কণ্টিনিউৱাছ আহি থাকে, মানে কিবা যদি মনৰ আশা থাকে, 3টা বৃহস্পতিবাৰ যদি আহি ইয়াতে বাবাৰ আগত সেৱা কৰি কয়, গতিকে সেই মনৰ আশাটো পূৰণ হয়। গতিকে কোনোবা ওচৰতে থাকিলে আহিব পাৰে, যদি আপোনালোকৰ তেনেকুৱা কিবা প্ৰয়োজন বোধ কৰে ইয়াত আহিবলৈ। ধুনীয়া ঠাই, এনেই আহি এবাৰ চাই যাব পাৰে। কমলপুৰত আছে। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
আৰু চাই থাকিব নতুন নতুন এনেকুৱা কথা আৰু ঠাইৰ বিষয়ে জানিবৰ কাৰণে মোৰ চেনেলটো। থেংক ইউ।